আপুনি বাৰু PM কিষাণৰ হিতাধিকাৰী নেকি? যদি এগৰাকী হিতাধিকাৰী হয় তেতিয়াহ'লে আপোনাৰ বাবে এটি ভাল খবৰ। শীঘ্ৰেই আপুনি লাভ কৰিব PM কিষাণৰ ধন। ইয়াৰ আগতে আপুনি কৰিব লাগিব দুটাকৈ কাম। হয়, নহ'লে আপুনি লাভ নকৰিব 18 নম্বৰ কিস্তিৰ ধন। যদি এজন PM কিষাণৰ হিতাধিকাৰী তেন্তে এই ভিডিঅ'টো আপোনাৰ বাবে অতিকৈ দৰকাৰী। শীঘ্ৰেই মুকলি কৰিব 18 নম্বৰ কিস্তিৰ ধন। দেশৰ কোটি কোটি কৃষকে লাভ কৰিব 2000 টকা। অতি শীঘ্ৰেই লাভ কৰিব এই টকা। যদিহে এতিয়ালৈকে এই দুটা কাম কৰা নাই সোনকালে কৰি লওক, নহ'লে বঞ্চিত হ'ব পাৰে PM কিষাণৰ ধনৰ পৰা। PM কিষাণ ভাৰত চৰকাৰৰ পৰা 100% পুঁজিৰে কেন্দ্ৰীয় খণ্ডৰ আঁচনি। আঁচনিৰ অধীনত সমগ্ৰ দেশৰ সকলো কৃষক পৰিয়ালক প্ৰতি 4 মাহৰ মূৰে মূৰে 2000 টকা তিনিটা সমান কিস্তিত প্ৰতি বছৰে 6000 টকা আয়ৰ সহায় আগবঢ়োৱা হয়। আঁচনিখনৰ বাবে পৰিয়ালৰ সংজ্ঞা হ'ল স্বামী পত্নী আৰু নাবালক সন্তান। হিতাধিকাৰী কৃষক পৰিয়াল চিনাক্তকৰণৰ সমগ্ৰ দায়িত্ব ৰাজ্য কেন্দ্ৰীয় শাসিত অঞ্চল চৰকাৰৰ ওপৰত। এই পুঁজি পোনপটীয়াকৈ হিতাধিকাৰীৰ বেংক একাউণ্টলৈ স্থানান্তৰ কৰা হয়। যদিহে আপুনি প্ৰকৃততে এজন হিতাধিকাৰী তেনেহ'লে শীঘ্ৰেই কৰি লওক KYC আপডেট। যদিহে KYC আপডেট নকৰে আপুনি লাভ নকৰিব এই ধন। লগতে আপোনাৰ বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ড সংযুক্ত আছে নে নাই সেয়াও পৰীক্ষা কৰক, নহ'লে নাপাব এই ধন। KYCৰ বাবে আপোনাৰ ওচৰৰ CSC চেণ্টাৰলৈ যাওক আৰু শীঘ্ৰেই কৰি লওক KYC আপডেট। আপোনাৰ বেংক একাউণ্টৰ সৈতে সংযোগ কৰিবলৈ যাওক আপোনাৰ ওচৰৰ শাখালৈ।